তেতিয়া প্ৰায় নিশা 2টামান বাজিছিলে আৰু তাই মোক কৈছে মা মোক গামোচা এখন দিয়াচোন। তুমি গামোচা কি নমস্কাৰ সকলোকে, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আৰু মোৰ খবৰ আজি বহুত বেয়া। দেখিছে মই ভিডিঅ'টো মেডিকেলৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আচলতে কি হ'ল, গুণগুণৰ বহুত বেছি পেটৰ বিষ, যাৰ কাৰণে তাইক ইমাৰ্জেঞ্চিত মেডিকেল আনিবলগীয়া হ'ল। আৰু দেখিছেনে তাই বাৰু এতিয়া বহিয়ে থাকিব নোৱাৰে, ইমান পেটৰ বিষ, এনেকৈ শুই পৰিছে তাই। পেট বিষাইছে। এইটো কোনে গিফ্ট দিলে তোমাক? দেখাই দিয়াচোন, কোনে গিফ্ট দিছে এইটো? আৰু এতিয়া মেডিকেলৰ পৰা আহিলোঁ আমি। মানে কি হ'ল, তাইৰ আপোনাৰ যোৱাকালি ৰাতিপুৱা বহুত বেছি পেটৰ বিষ। ৰাতি উঠি তাই মোক মাতে, মা মোক মাতিছে এবাৰ, মা উঠাচোন মোৰ পেটটো বহুত বিষাইছে বুলি ক'লে আছিল। মই ভাবিছোঁ সৰু পোৱালি আৰু ভালদৰে ইমান ভাত নেখালে মানে তাই, সেইকাৰণে বিষাইছে চাগে। বোলে ভাত খাবা নেকি আই কৈছোঁ। তাই কৈছে নাই নেখাওঁ কৈছে। তাৰপিছত হ'ব দিয়া খোৱা, তুমি অকণ পানী খোৱা। তাৰপিছত মই চাহ অকণ বনাই দিলোঁ, তাই বিস্কুট দুটামান খাই পেলাই শুই থাকিলে। তাৰপৰা আকৌ উঠিছে, উঠি পেলাই মা কৈছে মোক তোমাৰ টেবলেট আছে যদি মোক দিয়াচোন, মোক বহুত বিষাইছে কৈছে। তাৰপিছত মই ক'লোঁ মোৰ ডাঙৰৰ টেবলেট তুমি খাব নোৱাৰা নহয় আই, ডাঙৰৰ ঔষধ তুমি কেনেকৈ খাবা বুলি ক'লোঁ। তেনেকৈ কওঁতে তাই আকৌ হ'ব দিয়া নেখাওঁ ক'লে। কৈ পেলাই তাই আকৌ অকণমান টাইম শুলে। শুই পেলাই তাৰপিছত অকণমান পিছত আকৌ উঠিছে, মা মোৰ পেটৰ বিষৰ ঔষধ আছে নেকি কৈছে। কৈছোঁ নাই নহয়। তাইক ক'লোঁ যে তোমাৰ আজিলৈকে তেনেকৈ পেট বিষুৱাই নাই, তোমাক মই ক'ৰ পৰা ঔষধ দিম, শুন তুমি অকণমান শুই দিয়া বুলি ক'লোঁ। আকৌ গৰম পানী অকণ বনাই আনি পেলাই তাক দিলোঁ। তাই গৰম পানীকণ খাই পেলাই শুলে যেনিবা। তাৰপিছত অকণমান পিছত আকৌ দিছে, মা মোক গামোচা এখন দিয়াচোন কৈছে। মই ক'লোঁ কিয়, কি কৰা গামোচা? তো তাই কৈছে মোক পেটত বান্ধি দিয়াচোন গামোচাখন, বিৰাট পেট বিষাইছে, মই থাকিব পৰা নাই। ইমান বেয়া লাগিলে শুনি পেলাই কথাষাৰ। ইমান অকণমানি পোৱালীজনীয়ে তাই মানে পেটত গামোচা বান্ধা কথা ক'ব পৰা হৈ গ'ল, বহুত বেয়া লাগিছে। তাৰপিছত আপোনাৰ তেতিয়া ৰাতি 2টামান বাজিছে, সেইটো টাইমত একো কৰিবও নোৱাৰোঁ। আৰু আপোনাৰ ডাঙৰ হ'লে গেছৰ টেবলেট আনি থোৱা থাকে, দি দিব পাৰোঁ। সৰু পোৱালি তাই ইমান অকণমান পোৱালি, গেছৰ টেবলেটতো দিব নোৱাৰোঁ। যেনে তেনেকৈ ৰাতিটো মানে পাৰ কৰিলোঁ আৰু। তাৰপিছত ৰাতিপুৱা হ'ল, ৰাতিপুৱা মানে সেইকণ তাই 3টামান বাজিৰ পৰা শুই থাকিলে আৰু। শুই পেলাই আপোনাৰ 7টা-8টামান বাজিত উঠিলে। তাৰপিছত উঠি পেলাই এনেকৈ মানে দৌৰা দৌৰিকৈ মেডিকেল লৈ গ'লোঁ মই। মেডিকেলত যাতে ভালদৰে ভিডিঅ' বনাব পৰা নাই। তাৰপিছত ডক্টৰক দেখালোঁ। তাৰপিছতে বাহিৰত অকণ ক্লিপ আছিলে, এতিয়া ফাৰ্ষ্টৰকণত মই মানে আপোনাক দেখাইছোঁ যে সেইকণতে। তাৰপিছত ডক্টৰক দেখাতে ডক্টৰে ক'লে যে হেৰি বেলেগ টেনশ্যন ল'ব নালাগে, গেছৰ কাৰণে হৈছে। এটা কাম কৰা, মেডিচিন দিছোঁ মই, মেডিচিনখিনি খুৱাই লোৱা, যদি ভাল নহয় তেতিয়াহ'লে তাইক আল্ট্ৰাচাউণ্ড কৰিব লাগিব বুলি কৈছিলে বাৰু। তাৰপিছত এতিয়া মেডিচিন দিছোঁ, কি হয় আৰু আশা কৰোঁ ভগৱানে মেডিচিনখিনি খাই পেলাই মানে সুস্থ হওক। সৰু পোৱালি যিমান যি হ'লেও কিবা এটা হ'লে কষ্ট বহুত পায় আৰু বেয়াও লাগে তেনেকৈ অকণ পোৱালি কষ্ট পাই থকাটো। আৰু আপোনালোকক আশীৰ্বাদ কৰিব যাতে তাই সোনকালে সুস্থ হৈ উঠে। কি হৈছে গোসানী? পেট বিষাইছে, চিপছ চকলেট খাবা আৰু হা, জুচ খাবা নেকি? নোখোৱা? কিয়, লিচি আনি দিওঁ? নোখোৱা? আজি কেইদিন হ'ল বেমাৰ হোৱা তোমাৰ? 2 দিন 3 দিন? ভালকৈ থাকা, কিয় এনেকৈ আছে? পেটটো কোনখিনিতে বিষাই দেখাই দিয়াচোন। এইখিনিতে বিষায়, তাৰ পেটৰ বিষ। আৰু ইয়াত তাইক এতিয়া মই গা চা ধুই পেলাই বহাই থৈছিলোঁ, তুমি বাহিৰতে বহি লোৱা শুন, মই ভিতৰত গৈ পেলাই বিচনা চাদৰখন জোকাই লওঁ, তাৰপিছত তুমি বিচনাত শুবাগে বুলি। কিন্তু মই ওলাই আহি পেলাই চাইছোঁ যে নাই, তাই মানে এইকণ সময়ো বহি থাকিব পৰা মানে তাইৰ গাত জোৰ নাই, ইমানেই গা বেয়া তাইৰ। আচলতে কি ক'ম আৰু, ডাঙৰৰ গা বেয়া লাগিলে আমাৰ কেনেকুৱা লাগে ন, আৰু তাইতো সৰু ছোৱালী এতিয়া। আৰু তাইৰ পেটৰ বিষ বহুত বেছি হৈ গ'ল, আচলতে থাকিব পৰা নাই, কান্দি আছে। তাৰপিছত মই ডক্টৰটোক ফোন কৰিলোঁ, ডক্টৰটোৱে ক'লে যে আল্ট্ৰাচাউণ্ডটো কৰি লোৱা। ডক্টৰে ক'লে যে আল্ট্ৰাচাউণ্ডটো কৰি লোৱা, কাৰণ তাই সৰু বাচ্ছা, ৰিস্ক ল'ব নোৱাৰিছোঁ। ছাৰৰ কথা শুনি পেলাই এতিয়া আমি আহিছোঁ, আল্ট্ৰাচাউণ্ড কৰিবলৈ ৰখি আছোঁ। এতিয়াতো প্ৰায় 4:30মান বাজিলে, 5টা বাজিবই হ'ল, দেৰি হ'ব বাৰু, তেওঁ আমি আল্ট্ৰাচাউণ্ড কৰিবলৈ ৰখি আছোঁ। তাইৰ নাম অহাই নাই আৰু ৰখি ৰখি মই তাইক এনেকৈ মানে অকণ ভাল লগাব বিচাৰি আছোঁ, নাই তাই মানে উঠিব নোৱাৰা হৈ গৈছে, এনেকুৱা গা বেয়া হৈ গৈছে তাই। আৰু এতিয়া ডক্টৰক মানে আল্ট্ৰাচাউণ্ডটো কৰি হৈ গ'ল আৰু ছাৰক ৰিপৰ্টটো হোৱাটছএপ যোগে দেখালোঁ। ছাৰে কৈছে যে তাইৰ পেচাব ইনফেকশ্যন হৈছে। ইমান সৰু পোৱালীজনীৰ পেচাব ইনফেকশ্যন হৈছে। যিয়ে নহওক এতিয়া মেডিচিন দিছে বাৰু, মেডিচিনখিনি লৈ ল'লোঁ আৰু এতিয়া লৈ পেলাই ঘৰত যাব ওলাইছোঁ। যিহেতু পুতলাক এৰি থৈ আহিছোঁ, 2জনী ছোৱালী অকলে দিগদাৰ হয় আৰু খুব সন্ধিয়াও হৈছে। মই আপোনালোক সকলোকে এটাই কথা ক'ব বিচাৰিছোঁ, মানে পোৱালি যে যেতিয়াই বিচাৰে আমি চিপছ, চকলেট, জুচ এইবোৰ আনি দিওঁ, আচলতে এইবোৰ একেবাৰে দিব নালাগে। সেয়া মই নিজে দি পেলাই এতিয়া পস্তাইছোঁ। যিয়ে নহওক আপোনালোকে সাৱধান হওক, সতৰ্ক থাকক আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।